Hey everyone, আজি মই তোমালোকৰ ওচৰলৈ আহিছোঁ দ্য লিভিং ৱৰ্ল্ড অৰ্থাৎ জীৱ জগত। এইটো বায়'লজিৰ চেপ্টাৰ 1ৰ হয় অসমীয়া মাধ্যমৰ। মই এই প্ৰথম চেপ্টাৰটো পঢ়ি পেলাই ভিতৰুৱা কুৱেশ্যন এনচাৰ্ছবোৰ লিখি উলিয়াইছোঁ। তোমালোকে অকণমান ভিডিঅ'খন ৰখাই পেলাই কুৱেশ্যন এনচাৰ্ছবোৰ স্ক্ৰীনশ্বট মাৰি লৈ লিখি ল'ব পাৰা। মই বায়'লজিৰ গোটেইকেইটা চেপ্টাৰৰ ভিতৰুৱা প্লাছ অনুশীলনীৰ কুৱেশ্যন এনচাৰ্ছবোৰ এই চেনেলৰ জৰিয়তে এই ভিডিঅ'বোৰৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যনৰ জৰিয়তে তোমালোকৰ ওচৰত গৈ পায়। মই প্ৰথম অধ্যায়ৰ ভিতৰৰ কুৱেশ্যন এনচাৰ্ছবোৰ লিখি উলিয়াইছোঁ আৰু অনুশীলনীৰো দিম। তো গোটেইখিনি লেচনৰে দিব চেষ্টা কৰিম। তোমালোকে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।